নমস্কাৰ, মোৰ ইউটিউব চেনেল গাঁৱলীয়া ল'ৰা জানো প্ৰিন্সিপালে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এখন টাইলছৰ দোকানত। টাইলছৰ দোকানৰ দাদাৰ লগত কথা পাতিম, কেনেকুৱা ধৰণৰ টাইলছ আছে, ক'ত লগাব পৰা যায়। আহক দাদাৰ ওচৰত লগাম। দাদা নমস্কাৰ। দাদা, ইয়াত কেনেকুৱা ধৰণৰ টাইলছ পোৱা যায় আৰু কেনেকুৱা ধৰণৰ টাইলছ আছে আপোনাৰ পৰা? টাইলছ মানে চাওক, ঈশান টাইলছ ঈশান টাইলছ। ইয়াত আমি ফ্ল'ৰ টাইলছ, ৱাল টাইলছ, কমপ্লিট টাইলছ ৰাখিব পাৰোঁ। আৰু টাইলছৰ ওপৰত আমি বিশেষকৈ এই অঞ্চলটোত মই চেষ্টা কৰি আছোঁ মানুহক কোৱালিটিটো দিবৰ কাৰণে। মই নন ব্ৰেণ্ডৰ মাল ডিল নকৰোঁ, মই কোৱালিটি মাল ডিল কৰোঁ। টাইলাৰ্ছ কোম্পানীৰ, গুজৰাটৰ টাইলাৰ্ছ কোম্পানীৰ মই অথৰাইজ ডিলাৰ হয়। তো মই ৰাইজক এটাই ছাজেষ্ট কৰোঁ আপোনাৰ চেনেলটো থ্ৰু দি, যে আপোনালোকে যিহেতু চিমেণ্ট, বালি, মিস্ত্ৰী খৰচ চব একেখিনিয়ে দিব লাগে, গতিকে আপোনালোকে যিমান পাৰে ভাল টাইলছ লগাওক। খুবেই ধুনীয়া কথা কৈছে দাদাই। যোনখিনি কথা কৈছে, দাদাৰ দোকানত যোনখিনি টাইলছ আহে গুজৰাটৰ পৰা মোৰ ডাইৰেক্ট গুজৰাটৰ পৰা। আৰু এই এলেকাটোৰ ভিতৰত আমাৰ এই ৰূপাই এলেকাটোৰ ভিতৰত মই দাদাৰ দোকানখন আগতো দেখিছোঁ। এইটো কাৰণে আজি মই দাদাৰ ওচৰলৈ আহিলোঁ ভিডিঅ' বনাবৰ কাৰণে। দাদাৰ লগত কথা পাতি দোকানখন আগত মানে বিৰাট ধুনীয়াকৈ সজাই দিছে আৰু খুবেই ভাল কোৱালিটিৰ টাইলছ আছে। সেইটো কাৰণে টাইলছবিলাক মই আপোনালোকক দেখাম সম্পূৰ্ণ। দাদা, আৰু এই আপোনাৰ এই দোকানখন খোলা কিমান দিনমান হ'ল? মোৰ এখন 2 বছৰ হৈ গৈছে। 2 বছৰ। আৰু আপুনি বেলেগ আপোনাৰ বিজনেছ? মোৰ বেলেগ বাগানৰ বিজনেছ আছে বাৰু। আপুনি টাইলছৰ দোকানখন আৰু কিবা এনেকুৱা ডাঙৰ কৰিম বুলি ভাবিছে নেকি? এতিয়াতো আৰম্ভ কৰিছোঁহে, এইটো লাহে লাহে হৈ আছে। মোৰ টাইলছৰ লগত এতিয়া চেনিটেৰী আইটেম আছে। তাৰপিছত ইয়াৰ পিছত মোৰ প্লাম্বিং ছিষ্টেমটো আহিব, যিটো পানীৰ গোটেই ছিষ্টেমটো হয়, পাইপ, মটৰ, টেংকি এইখিনি আহিব। এইবিলাক এটা এটাকৈ আইটেম মই বঢ়াই আছোঁ। আৰু দাদাই গুজৰাটৰ পৰা যিহেতু আপুনি টাইলছবিলাক আনে, আৰু কেনেকুৱা ধৰণে ঘৰত মানে ব্যৱহাৰ কৰিলে একো এফেক্টৰ নহয়। সেইকাৰণে মই কোৱালিটি, আপোনাক যে কথা এটা শব্দটো কৈছোঁ, মই কোৱালিটিত ডিপেণ্ড কৰোঁ। মই সদায় নন ব্ৰেণ্ডৰ মাল যদি মই আজি আপোনাক দিওঁ, কেইদিনমান পিছত সেইটো বেয়া হৈ যাব। বেয়া হৈ গ'লে লগোৱাৰ পিছত আপুনি চেঞ্জ কৰিবলৈ অসুবিধা হয়, মোক গালি পাৰিবলৈও নহয়। হয়নে নহয়? গতিকে সেইটো কাৰণে একেবাৰে ভালটোৱে লগাওক। 2 টকা 4 টকা বেছি, ইমান বোলে নন ব্ৰেণ্ডৰ লগত ব্ৰেণ্ডৰ ডিলটো যে ইমান বাঢ়ি যাব সেইটো নহয়, অলপ কেইটকামানৰ দোকান। এতিয়া মই বেলেগ ব্যৱসায়ৰ কথা নকওঁ, টাইলছৰ ব্যৱসায়ত এটা হয় কি, আপোনাৰ মই যেতিয়ালৈকে টাইলছৰ ব্যৱহাৰ কৰা নাছিলোঁ তেতিয়া মই ভাবিছিলোঁ টাইলছেই হয়। কিন্তু এতিয়া মই ব্যৱসায়টোত নামি পেলাই মই গম পাইছোঁ যে টাইলছত কোৱালিটি আছে, ব্ৰেণ্ড আৰু নন ব্ৰেণ্ডৰ কথা আছে। গতিকে সেইকাৰণে মানে যিমান পাৰে প্ৰতিজন মানে মই মানুহক এটা কথাই কওঁ, গ্ৰাহকক এটা কথাই কওঁ, আপুনি 2 টকা পইচা বেছি দি ব্ৰেণ্ডৰ লগাওক, কাৰণ গোটেই বস্তুখিনি একেখিনিয়ে লাগে। আৰু এইটো সদায় লগাই থকা বস্তু নহয়, বা এইবাৰ বেয়া লাগিলে মই খুলি পঠিয়ালোঁ, তেনেকুৱা নহয়। এবাৰে লগাব, লাগিলে 2 টকামান বেছি, 2 টকা মানে। সেইকাৰণে প্ৰতিজন গ্ৰাহকক মই সেই কথাটো কওঁ যে আপোনালোকে ব্ৰেণ্ডক চিন্তা কৰক, ব্ৰেণ্ড লগাওক। সেইকাৰণে মই মানে প্ৰতিজন কাষ্টমাৰক মোৰ তাৰ পৰা নলওক সেইটো মই নকওঁ, কিন্তু কথাটো হ'ল কি, যিটো লগাই বস্তু ভাল লগাওক। খুবেই ধুনীয়া কথা কৈছে দাদাই। আৰু যে দাদা, মই আপোনাক আৰু এটা কথা সুধিছে যে আমাৰ এইখন দোকান মানে ৰূপাই চাইডিঙত আছে। ৰূপাই চাইডিং এইডোখৰ কি বুলি কয়? এইডোখৰ হেৰি চাৰ্কুল অফিচৰ ওচৰত। আমাৰ চাৰ্কুল অফিচটো অলপ মানে ওচৰতে, চাৰ্কুল অফিচটো পাৰ হ'লে মানে ৰাইট চাইডে আপোনাৰ দাদাৰ দোকানখনে আছে। এইটো ঈশান টাইলছ বুলি কয়। আহিব পাৰে। ডেছক্ৰিপশ্যনত মই দাদাৰ নম্বৰটো দি দিম, কণ্টেক্ট কৰিব পাৰিব দাদাক। আৰু দাদা, মই আপোনাৰ এইবিলাক চাব বিচাৰিছোঁ। নিশ্চয়, আপুনি অকণমান আহিলে ভাল হ'ব। এইবিলাক আপোনাৰ ৱালৰ টাইলছ। এইটো আপুনি ঘৰৰ ৱাল, বাথৰুমৰ ৱাল, যিকোনো জেগাত আপুনি এইটো লগাব। আৰু এইখন মানে এইবিলাক চব বেলেগ বেলেগ আছে, আপোনাৰ যোনটো চলে আপুনি এইটো ল'ব পাৰিব। আৰু এইখন টাইলছ দাদা কিহত লগাব পৰা যায়? এইটো বাথৰুমত লগাব, নৰ্মেলি বাথৰুমত লগাব। একদম ধুনীয়া মানে আছে। আৰু
এখন কি টাইলছ বুলি কয় দাদা? এইটো ৱাল টাইলছ, এইবিলাক চব ৱাল টাইলছ। ৱাল টাইলছ। এইটো মোৰ পোষ্টাৰ আছে, এইটো পোষ্টাৰ, এইটো আপুনি ড্ৰয়িং ৰুমত লগাব পাৰে, এইটো ড্ৰয়িং ৰুমত ড্ৰয়িং ৰুমত লগাব পাৰিব। এইবিলাক এটা পোষ্টাৰ আছে, এইবিলাক পোষ্টাৰ আছে, এইবিলাক পোষ্টাৰ হৈছে, এইবিলাক পোষ্টাৰ হয়, টাইলছৰে হয় কিন্তু পোষ্টাৰত আছে। এইবিলাক ধৰ্মীয় হেৰি ৰাখিছোঁ। এইবিলাক কিহত লগাব পৰা যায় দাদা? এইটো মানুহে ৱালত লগাব, বৌদ্ধ ধৰ্মৰ মানুহে বৌদ্ধ ধৰ্মৰ খ্ৰীষ্টানৰ ৱালত লগাব, এইটো খ্ৰীষ্টানৰ মানুহে খ্ৰীষ্টান লগাব। আৰু এইবিলাক আছে আপোনাৰ এইটো বাহিৰৰ টাইলছ, এইবিলাক বাহিৰৰ ৱালত এলিভেশ্যন বুলি কয়, এইটো এলিভেশ্যন বুলি কয়। ই ৰ'দ বতাহ বৰষুণ সহ্য কৰিব পাৰে। এইবিলাক টাইলছৰ একদম ৰ'দ বতাহ বৰষুণ যিকোনো আহক চবতে মানে সহ্য কৰিব পাৰে। ইয়াৰ মেটেৰিয়েলটো মানে বাকী যিবিলাক ৱাল টাইলছ হয় তাতকৈ ইয়াৰ মেটেৰিয়েলটো অলপ বেলেগ হয়। আৰু এইবিলাক দাদা কি এইবিলাক কি? এইবিলাক চব ৱাল টাইলছ, চব ৱাল টাইলছ। চব ৱাল। আৰু আপোনাৰ লগত কি হাইও পৰে যায়? এইটো চেনিটেৰী আছে, এইবিলাক মই দেখাইছোঁ আপোনাক। এইবিলাকো পোষ্টাৰে হয়, সেইটো পোষ্টাৰ, এইবিলাক চব পোষ্টাৰ হয়, এইটো পোষ্টাৰ হয়। এইটো 7 আৱাৰ্ছ লাগে যে মানুহ, এইটো বাস্তুশাস্ত্ৰৰ মতে এইটো বস্তু বহুত ভাল হয়। সেইবিলাক ধৰ্মীয় হেৰি, এইবিলাক ধৰ্মীয় হেৰি। এইটো আপোনাৰ এইটো মডাৰ্ণ আৰ্ট বুলি কয়, ৰাধা কৃষ্ণ। হয় হয়, মডাৰ্ণ আৰ্ট বুলি কয়। খুবেই ধুনীয়া। আৰু দাদা এইটো কি বস্তু মই বাহিৰত দেখিছোঁ, আপোনাক দিব গৈছোঁ ওচৰলৈ অকণমান আহিব। ঘৰৰ ফ্ল'ৰত লগাই দিয়ে, ঘৰৰ ফ্ল'ৰ, বাৰাণ্ডা, বাথৰুম, এইবিলাক ফ্ল'ৰ। ইয়াত আপোনাৰ 2x2 পাব, এইবিলাক চব 2x2 আছে, এইফালে 2x4 আছে, এইবিলাক ডিজিটেল আছে, মেট ফিনিছ আছে, আপোনাৰ ডাবল চাৰ্জ আছে। এইবিলাক চব ফ্ল'ৰ, এইবিলাক চব ফ্ল'ৰো হয়, ফ্ল'ৰত লগাব পৰা যায়। বহুত ধুনীয়াকৈ আছে। আৰু এইটো বাথৰুমত বাথৰুম পাৰিব, ফ্ল'ৰৰ কাৰণে এইবিলাক বাথৰুমৰ কাৰণে যায়, তাৰপিছত এইবিলাক ঘৰৰ ফ্ল'ৰৰ কাৰণে যায়। খুবেই ধুনীয়া টাইলছ দাদাই কৈছে গুজৰাটৰ পৰা আনে, ইয়াৰ পৰা মানে ইমান দূৰৰ পৰা আনে, চব মানে ভাল কোৱালিটি আছে, চব মানে চব ব্ৰেণ্ডেড আছে, চব ব্ৰেণ্ডেড আছে। আৰু এইবিলাক আপোনাৰ চেনিটেৰী আইটেম আছে, এইখিনি চেনিটাইজাৰ, চেনিটেৰী, চেনিটেৰী খুবেই ধুনীয়া আছে। দাদা আমি বহি পিনি কথা পাতিব বিচাৰিছোঁ, দাদাৰ লগত বহি পিনি কথা পাতিব বিচাৰিছোঁ। এইবিলাক কি বুলি কয় ৰঙা ৰঙা মই যিহেতু এইটো ক্লিনাৰ হয়, এইটো আপোনাৰ ধৰক চুইচ বৰ্ড হয়, চুইচ বৰ্ডবিলাক আপোনাৰ টেবুল চকীবিলাক গাড়ী চাড়ী যিকোনো এইবিলাক চাফা কৰিব পাৰে, প্লাষ্টিক চকীবিলাক এইবিলাক চাফা কৰিব পৰা যায়। এইটো হেৰি বুলি কয়, এইটো মাল্টিপাৰ্পাছ, A to Z মোৰ হাৰ্বেল ক্লিনাৰ, হাৰ্বেল এইটো হাতত লাগিলে একো নহয়, হাতত লাগিলে একো নহয়। খুবেই একদম ধুনীয়া কথা কৈছে দাদা একদম। আৰু এইটো লগোৱা ঢালি দিয়াৰ লগে লগে নহয়, এইটো আপোনাৰ ইয়াৰ 100 ml হাফ লিটাৰ পানীৰ লগত মিলাই, হাফ লিটাৰ পানীৰ লগত মিলাই আপুনি স্কাৰ্বাৰ দি পেলাই হেৰি কৰি দিলে ওলাইছে, লেতেৰাটো ওলাইছে, চব চাফা দুটা। আকৌ দাদা তাত জুচ কৰা হেৰিও আছে, জুচ কৰা মেচিনো আছে। নাই, এইটো আমাৰ নিজৰ পাৰ্চনেল, এইটো আমি বিল বনাওঁ। দাদা যিহেতু আপুনি ইমান ধুনীয়াকৈ নতুনকৈ দোকানখন খুলিছে, আৰু দোকানখনত আহক কাষ্টমাৰ আহক, খুবেই ব্ৰেণ্ডেড বস্তুবিলাক দাদাই থৈছে, আৰু ধুনীয়াকৈ আপোনালোকে আহি পিনি আকৌ নিব পাৰে। মই যিহেতু আপোনালোকক ক'লোৱে ডেছক্ৰিপশ্যনত দাদাৰ নম্বৰটো লিংকটো মই দি দিম। আৰু দাদা আৰু বেলেগ কি আৰু টাইলছ আনিম বুলি ভাবিছে আপুনি? মোৰ চব আইটেমৰে টাইলছ আছে, চব আছে, চব আইটেমৰে ফ্ল'ৰ লাগে, ৱাল লাগে, গোটেইখিনি আছে। যিকোনো যি টাইলছ লাগে চব পাই যাব, যি টাইলছ লাগে সম্পূৰ্ণ গোটেইখিনি টাইলছ মানে এভৰিথিং দাদাৰ এই দোকানত আপোনালোকে পাই যাব। আৰু দাদা হেৰি বাকী আপুনি অকল টাইলছৰ বস্তুৱে থয় নে বেলেগ কিবা আৰু বস্তু থয়? নাই, এতিয়ালৈকে দেখা নাই, এতিয়া টাইলছ আৰু চেনিটেৰী আছে মোৰ তাত। হয়, মই ৰিচেণ্টলি মই কৈছোঁ আপোনাক প্লাম্বিঙৰ চিষ্টেমটো আহিব মোৰ তাত, যিটো আমাৰ পানী টেংকি পাইপ এইবিলাক চব আহিব, সেইটো ৰিচেণ্টলি লঞ্চ কৰিব। হয়, গতিকে দাদা দোকানত আহিলোঁ আজি, দাদা ভাল লাগিল। দাদা নমস্কাৰ কৰিছোঁ আপোনাক। আৰু
যিহেতু আজি মই এখন টাইলছৰ দোকানলৈ আহিলোঁ আৰু টাইলছৰ দোকানৰ মানে ওপৰত আপোনালোকক ভিডিঅ'টো দিব চালোঁ আৰু শেষত কি ক'ব দাদা মোৰ ভিউৰাজক বা অসমবাসী ৰাইজক কি আপুনি মেছেজ দিব বিচাৰে? যদি চাওক আপোনাৰ ভিউৱাৰ্ছে যদি আপোনাৰ চেনেলটোৰ নাম কৰি মোৰ ইয়ালৈ আহে হয় হয় মই তেখেতসকলক 5% ডিছকাউণ্ট দিম। হয় আপোনাৰ চেনেলটোৰ থ্ৰুদি যি মানুহ আহিব হয় মই 5% ডিছকাউণ্ট দিম। মোৰ চেনেলৰ থ্ৰুৱেদি যোনে যোনে মোৰ ভিউৱাৰ্ছৰ ছাবস্ক্ৰাইবাৰ মোৰ চেনেলটো চাই পিনি যোনবিলাক মানুহ আহে দাদাই 5% ডিছকাউণ্ট দিম বুলি কৈছে আৰু এইটো দাদাৰ ফালৰ পৰা আজি দাদা শেষত মোৰ এই চেনেলটোৰ বিষয়ে কি ক'ব আপুনি? আপোনাক চাওক মই কৈছোঁ আপুনি যিমতে আগবাঢ়ি আহিছে আমিতো আপোনাক ভাল পাইছোঁৱেই। মই ৰাইজক কওঁ তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু যিমান পাৰে তিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যে দাদাৰ দোকানখনো কথা গম পাই যাতে আৰু মোৰো ৰাইজলৈ আমাৰ খালি আগবাঢ়ি যাওক। আমি ব্যৱসায় কৰিছোঁ, চাকৰিৰ পিছত দৌৰা নাই, গতিকে আপোনালোকৰ সহায় সহযোগিতা পালেহে আমি ব্যৱসায়টো আমি আগবাঢ়ি যাব। আজি মোৰ ভিডিঅ' ইমানেই আছিলে। যোনে যোনে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ঘণ্টাটো প্ৰেছ কৰি দেখিব। দাদা নমস্কাৰ। ভিডিঅ'টো ইমানেই আছিলে। জয় আই অসম। নমস্কাৰ।